তামোলপুৰ যেহেতু মেইনলি আৰু EPPL আৰু GSPৰ মাজতে ফাইট হ'ব। EPPL ভোট মাত্ৰ 30-35,000 অৰ্থাৎ EPPL আহিব 40,000 ভোট যদি ক্ৰছ কৰে তেওঁলোকৰ খুব ডাঙৰ কথা হ'ব। এইবাৰ এইটো খুবেই হাস্যকৰ, কাৰণ অৱৰৰ বা GSP ভোটখিনি সম্পূৰ্ণভাৱে বজেন ডেকা তাতে আহিব, বেলেগত তাতে নাযায়। আমি সম্পূৰ্ণ 100% আশাবাদী, কাৰণ তামোলপুৰৰ যিটো আজিৰ পৰিস্থিতি বাই ইলেকশ্যনৰ, আচলতে আমাৰ মানুহবিলাক কৈছে যে এইটো ইলেকশ্যনত কোনো মানে চৰকাৰ ভঙা পতা নহয়, আৰু গতিকে সেইকাৰণে আমাৰ ৰাইজৰ এটা সুন্দৰ সুযোগ আহিছে। কাৰণ আপোনালোকে দেখিছে তামোলপুৰ সমষ্টিত আমি 65-62 হাজাৰকৈ দুবাৰ ভোট পাইছোঁ। সেইখিনি ভোট হ'লে তামোলপুৰ জিকাৰ কাৰণে যথেষ্ট, আৰু তামোলপুৰ বিশেষভাৱে এইবাৰ ভোটটো যথেষ্ট কম হ'ব, প্ৰায় 125-30 হাজাৰৰ ভিতৰতে ভোটটো পল হ'ব, আৰু 60 হাজাৰ পালে তেওঁ নিশ্চিতভাৱে হাৰা কোনো কথাই নাই, বহুত ভোটৰ ভিতৰত তেওঁ জিকি যাব। আৰু তামোলপুৰ যেহেতু মেইনলি আৰু EPPL আৰু GSPৰ মাজতে ফাইট হ'ব, আমি আশা ৰাখিছোঁ কমচে কম 80 হাজাৰ ভোট যাতে আমি কালেক্ট কৰিব পাৰোঁ, এই ধৰণৰ এটা পৰিকল্পনা চলি আছে। যিয়ে কৈছে তেওঁ হয়তো মাথাত হৈছে, কাৰণ মানে আজিৰ দিনত BJP আৰু EPPL লগ লাগিলেও ইয়াত চেঞ্চুৰী কোবাব নোৱাৰে। গতিকে যোৱাবাৰ আমাৰ GSP, BJP, EPPL চবৰে ছাপৰ্ট থকাৰ পিছত কিমান পাইছে? 75 হাজাৰ ভোট পাইছে। আৰু সেই ভোটটো তাৰ যদি আমি মাইনাছ কৰি EPPL ভোট মাত্ৰ 30-35 হাজাৰ, আৰু বিশেষকৈ আমাৰ বড়ো জনগোষ্ঠীৰ ভোট যিহেতু 50 হাজাৰ মানুহে আছে, আৰু তেওঁলোকৰ এইবাৰ খুব বেছি 22 হাজাৰমান পল হোৱা চান্স আছে, তাৰ ভিতৰত 5 হাজাৰ গণেশ গোসাঁই নিব আমি নিশ্চিত। গতিকে সেইখিনি ভোট থাকিব, আৰু আদাৰ BJP বা এনেকুৱা হিচাপত হয়তো 10-12 হাজাৰ ভোট হয়, অৰ্থাৎ EPPL আহিব 40,000 ভোট যদি ক্ৰছ কৰে তেওঁলোকৰ খুব ডাঙৰ কথা হ'ব এইবাৰ যিটো অংক। কাৰণ কি বুলি ক'লে, আমি বঙালী ভাইসকলৰ কথা পাতিছোঁ, তেওঁলোকে কৈছে BJP চৰকাৰ আমি 100% আনিলোঁ, কিন্তু ডি ভোটাৰৰ সমস্যাৰ পৰা আৰম্ভ কৰি NRCৰ পৰা আৰম্ভ কৰি যিবিলাক কৰিব লাগিছিল তেওঁলোকে একো নকৰিলে। ঠিক তেনেকৈ আদাৰ যিবিলাক জাতি জনগোষ্ঠী আমি গোটেইখিনি কথা পাতিছোঁ, আৰু বিশেষকৈ আপোনালোকে জানে যে ব্ৰজেন্দ্ৰ ডেকা এজন সৰবৰাহী বা তামোলপুৰৰ পৰিচিত ব্যক্তি, তেওঁ যথেষ্ট সামাজিক সাংস্কৃতিক বা সাহিত্যৰ ক্ষেত্ৰত যথেষ্ট তেওঁ অৰিহণা আছে, আৰু সকলোৱে বিচাৰিছে যে এইবাৰ ব্ৰজেন্দ্ৰ ডেকাৰ নিচিনা এজন যোগ্য ব্যক্তি হিচাপে তামোলপুৰ পৰা জিকি যায়। এইটো বিয়ণ্ড পাৰ্টি, বিয়ণ্ড মানে ৰিলিজন বা বিয়ণ্ড জাতি জনগোষ্ঠী। সেইকাৰণে ভাবোঁ যে আমাৰ কাৰণে এইবাৰ সুন্দৰ সুযোগ। গণেশ কছাৰী অভিযোগ কৰিছে যে অৱৰো ভোট বিভাজনৰ কাৰণে আপোনালোকে পাৰ্টিত কৰিছে। এইটো খুবেই হাস্যকৰ, কাৰণ অৱৰো বা GSP ভোটখিনি সম্পূৰ্ণভাৱে বজেন ডেকা তাতে আহিব, বেলেগত তাতে নাযায়। আপোনালোকে দেখিছে যে যোৱাকালি তেনেকুৱা আলোচনা হৈছিল, আমাৰ ব্ৰজেন মহন্ত বা তেওঁলোকে যাতে অৱৰো ভোট কিছু দিব পাৰে BJP, সেইকাৰণে টকা পইচা লৈ তেওঁলোকে অলপ মানে ব্যৱহাৰ কৰিছে, কিন্তু সেইটো মুঠে সম্ভৱ নহয়। গতিকে মই ভাবোঁ গণেশ কছাৰীহে আচলতে অৱৰো ভোটটো বিভাজনৰ কাৰণে তেওঁ কাম কৰিছে, কাৰণ গণেশ কছাৰী বড়ো ভোট কেইহাজাৰ পাব? 4 বা 5 হাজাৰ পাব, সেই 5 হাজাৰ ভোট তেওঁ জিকিব নোৱাৰে। গতিকে আদা যি 2-3 হাজাৰ ভোট পাব তেওঁ অৱৰো ভোট, আৰু শুক্লাই চেৰফাঙৰ বাহিৰে গণেশ কছাৰী ক'তো ভোট নাপায়। কাৰণ গণেশ কছাৰী কোন? তেওঁক এক্টৰ বুলি জানে চবে, কিন্তু তেওঁক মানে কি কয় MLA কাৰণে বা সেই যোগ্য নেতা বুলি তেওঁ নাভাবে। তামোলপুৰ সমষ্টিত আপোনালোকৰ মূল ইছ্যু কি হ'ব GSP দলৰ? মূল ইছ্যু চাওক, আপোনালোকে দেখিছে যে ইয়াত ভাষাৰ ক্ষেত্ৰত কথাটো আছে যে অসমীয়া ভাষা ইয়াত 2 নম্বৰী ভাষা, ঠিক তেনেকৈ মাটিৰ ইছ্যুটো আছে। গাঁও গঠন কৰিম বুলি কৈছিল, কিন্তু চৰকাৰে গাঁও গঠন এবছৰে তেওঁলোকে কি কয় ৰিপৰ্ট দাখিল নকৰিলে, আৰু কৰাৰ আশাও নাই। ঠিক তেনেকৈ আমাৰ ইয়াত যিবিলাক অৰুণোদয় আঁচনিৰ পৰা গোটৰ পইচাৰ পৰা আৰম্ভ কৰি যিমানবিলাক পইচা পাতি আহিছিল আমাৰ ৰাইজে নাপালে, নোপোৱাৰ সংখ্যাটোৱে বেছি। উন্নয়নো আজিও তামোলপুৰ মানে ত্বৰান্বিত হোৱা নাই। আপোনালোকে দেখিছে যে আমাৰ কাৰণে দুৰ্ভাগ্য, BTC গঠন হোৱাৰ পিছত, আমাৰ বাক্সা জিলা হোৱাৰ পিছত এতিয়াও মচলপুৰ সদৰৰ লগত আমাৰ সংযোগী ৰাস্তা নাই। গতিকে এনেহেন এটা অৱস্থাত, আৰু বিশেষভাৱে তামোলপুৰ ৰাইজ MLAৰ যিখিনি সা সুবিধা, MLAৰ যিখিনি কমিউনিকেশ্যন, সেইটোৰ পৰা বিগত 86ৰ পৰাই তেওঁলোকে যিটো এটা দুৰ্যোগ ভুগি আছিলে, সেইটোৰ পৰা এইবাৰ পৰিত্ৰাণ পাব বুলি ভাবিছে। এই কথাটো আমি BJP আৰু EPPL আপোনালোকে সুধিব যে আপোনালোকৰ যদি মিত্ৰতা আছিল, আপোনালোকে কেলৈ GSP এটাও কেন্দ্ৰীয় নিদিলে? 3টা সমষ্টি আছিলে, যোৱা বিধানসভাতো তেওঁলোকে এটাও নিদিলে, আমি তেওঁলোকক সহায় কৰিছিলোঁ যাতে চৰকাৰখন আহে। এইবাৰ তেওঁলোকে কেলৈ এটা নিদিলে? তেওঁলোকে জবাবটো ভালকৈ দিব পাৰিব। আৰু যিহেতু আমি এলায়েন্স এনেই নামতহে থাকে, পিকচাৰত থাকে, কিবাত থাকে, কিন্তু যিহেতু প্ৰেক্টিকেলি নাই বা তেওঁলোকে আমাক কেন্দ্ৰীয় নিদিয়ে, সেইকাৰণে দিয়া হৈছে। ছাৰ, বিভাজন হৈছে নেকি আপোনালোকৰ মাজত? আমাৰ বিভাজন নহয়। এইবাৰ আচলতে দেখিব যে তামোলপুৰত যোৱা 2টা MP ইলেকশ্যনত যিটো ভোট হৈছিল তাতকৈ বহুত বেছি ভাল ভোট কৰিব এইবাৰ। GSP দলক এলাগী কৰা বুলি ক'ব নেকি, যিহেতু আপুনি ক'লে? নাই, এলাগী কৰাৰ কথা নাই, কাৰণ এওঁলোকে হয়তো অংকটো দেখিছে GSP নহ'লেও জিকিব পাৰিব, কিন্তু আপোনালোকে দেখিব GSP নোহোৱাৰ কাৰণে ভৱানীপুৰ, গোসাইগাঁও, তামোলপুৰ 3টা সমষ্টিতে হাৰিব। ছাৰ কৈ আছে GSP বিগ জিৰ' হ'বলৈ গৈ আছে বুলি কৈ আছে।
মই আপোনালোকক সোধোঁ, যদি বিগ জিৰ' হয়, যোৱা পৰহি তামোলপুৰত 12জন MLA মিনিষ্টাৰ আছিলে, যোৱাকালি 22জন আছিলে, আজি হয়তো প্ৰায় 35জন ক্ৰছ কৰিব। অহাকালি হিমন্ত চাহাব আহিব, আকৌ 25 তাৰিখে হিমন্ত চাহাব আহিব, আৰু হয়তো পলিং হোৱাৰ আগদিনাও আহিব পাৰে। CM এজনে তিনিবাৰ কেলৈ আহিব লগা, 4-4বাৰ। ঠিক তেনেকৈ MLA গোটেই ডিছপুখন উঠাই দি আহিছে। EMGMৰ কথাটো মই নকওঁহে, তেওঁলোকতো এনি টাইম আছে। আমাৰ চিফ ডাঙৰীয়া এনি টাইম আছে। তাৰ পিছতো আপোনালোকে ক'ব খোজে নেকি যে GSP বিগ জিৰ'? ছাৰ, বিধানসভা ইলেকশ্যনত আপোনালোকে বেলেগ বেলেগকৈ নিৰ্বাচন কৰিলে, এতিয়াও তেনেকুৱাই আহিছে, কিন্তু আপোনালোকৰ প্ৰাৰ্থী এগৰাকী এতিয়াও BPR চৰকাৰত আছে। হয়। এই সমস্যাটো ৰাইজক এটা মানে বিভ্ৰান্তিত পেলোৱা নাই জানো? নহয়, ৰাইজ আচলতে বিভ্ৰান্ত, ৰাইজ ঠিকেই বুজিছে। বিভ্ৰান্ত হয়তো আপোনালোক হৈছে বা আমাৰ যিবিলাক পলিটিচিয়ান তেওঁলোকে হৈছে। কাৰণ ৰাইজ কি বুলি ক'লে যে BTC কথাটো সম্পূৰ্ণ সুকীয়া, এছেম্বলি কথাটো সম্পূৰ্ণ, যেনেকৈ MPত আমাৰ কোনো এলায়েন্স নাছিলে, গতিকে এইটো সম্ভৱ হয়। আজি দেখক যে মমতা দিদি আচলতে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কেণ্ডিডেট, বা তেওঁক আজিকালি NDAৰ ঘোৰ বিৰোধী বুলি ভাবে বা জানে চবে। কিন্তু সেই মমতা দিদি এটা সময়ত অটল বিহাৰী বাজপেয়ীৰ দিনত তেওঁ কিন্তু তেওঁলোকৰ মিনিষ্টাৰ আছিলে। গতিকে আমাৰ ৰাইজে অলপ এইখিনি সোৱাদখিনি নাই পোৱাৰ কাৰণতে, বা আমাৰ যিবিলাক নেতা আছে তেওঁলোকে অলপ বেলেগ ধৰণে মিছলিড বা মিছ ইণ্টাৰপ্ৰিট কৰে কাৰণে আজি এই অৱস্থা হৈছে। গতিকে এইটোৱে ভাবোঁ আমাৰ সাধাৰণ ৰাইজৰ কোনো, কাৰণ আমাৰ ৰাইজৰ কথা হ'ল যে নৱসেনা দিল্লী পঠাইছে, এজন EM আমাৰ কোকৰাঝাৰ আছে, আৰু এজন মানে MLA দিছপুৰত থাকিব লাগে। এইটোৱে ৰাইজে বুজি পায়। গজেন্দ্ৰনাথ ডেকাক লৈ আপুনি কিমান আশাবাদী? মইতো 100 নহয় 200% আশাবাদী। কাৰণ আজিৰ দিনত তামোলপুৰ সমষ্টিত একেবাৰে চবতকৈ উপযোগ্য মানে কেণ্ডিডেটজনে হ'ল MLA কাৰণে, সেইটো হ'ল ব্ৰজেন্দ্ৰনাথ ডেকা। আৰু তেওঁক আমি ধন্যবাদ জনাইছোঁ যে ইমান চিটুৱেশ্যনৰ মাজত, য'ত ইমানুৱেল নিচিনা মছাহাৰীৰ নিচিনা মানুহ এজনে ইমান প্ৰেছাৰৰ পিছত তেওঁ মানে চাৰেণ্ডাৰ কৰিব লগা হ'ল। অকল চাৰেণ্ডাৰ কৰা নহয়, শেষত তেওঁ আকৌ তেওঁলোকৰ লগতে মিলিব লগা হ'ল। তাৰপিছত আপোনালোকে বুজক যে ব্ৰজেন্দ্ৰনাথ ডেকাই যিখিনি আজি সাহস জতাইছে বা যিধৰণে ওলাই আহিছে, সেইটো বহুতৰ কাৰণে অসম্ভৱ কথা। ছাৰ, এটা চৰ্চা চলি আছে যে আপোনালোকৰ যিটো EMে BJPত যোগদান হ'ব বুলি অলপ চৰ্চা চলি আছে, নহয়, এই কথাটো ওলাইছে, ময়ো দেখিছোঁ, আপোনালোকৰ নিউজবিলাকতে দেখিছোঁ। কিন্তু তেওঁ নিজেই কৈছে যে মই আচলতে কোনো BJP বা APPLত নাযাওঁ। আৰু কিছুমানে কৈছে তেওঁ শুনে APPLতো যাব ওলাইছিলে। গতিকে তেওঁ যিহেতু স্পষ্ট কৰিছে তেওঁ ক'তো নাযায়, গতিকে মই ভাবোঁ ইয়াৰ ক'ব লগা একো নাই। কিন্তু তেওঁৰ ওপৰতো হয়তো প্ৰেছাৰ আছে, তাৰ কাৰণে তেওঁ হয়তো এইখিনি কৰিব লগা হৈছিলে।